আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সকলোকে কৈছোঁ সম্পূৰ্ণ আমাৰ ইয়াত এইবাৰ বানপানী হ'ল, তাকে ভিডিঅ' এটা কৰিছোঁ। সকলোকে কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই। এইবিলাক চব পূৰা বানপানী মানে গোটেই ভিডিঅ'টো চাব, সকলো কথা বুজি পাব। আপোনালোকক দেখুৱাম বানপানী। চাওক আমাৰ ইয়াত প্ৰথমবাৰ কাৰণে হৈছে বানপানী। এয়া ঘৰ চোতালৰ ভিতৰত এয়া বানপানী দেখিছেনে বাৰু? এইবিলাক চাওক, এই দেখিছে ঘৰ বুঢ়ী অৱস্থা বেয়া বানপানী পৰা। এইটো হ'ল গঁৰাল, ছাগলী গঁৰাল, আৰু এইপিনে এইটো হাঁহ আৰু কুকুৰা গঁৰাল আছিলে। ভিতৰলৈ সোমাই গৈছোঁ, চাওক ঢেৰ কুকুৰা মৰিলে, ৰাতি বানপানী হ'ল। এইবিলাক কুকুৰা কিছুমান ওপৰত উঠি আছে, এইটোহে দেখিছেনে? আৰু তলত যিখিনি পোৱালি আছিলে সৰু সৰু পোৱালি, সিহঁতি ওপৰত উঠিব নোৱাৰে, চব মৰিলে। পানীত অলপ পৰি আছে, য'ত ত'ত পৰি আছে, আন্ধাৰ খালি অলপমান। দেখিছেনে বাৰু? চাওক এইখন সাংঘাতিক পানী মানে। আজি ৰাতি আহিলে বানপানী, আৰু আমাৰ ইয়াত এইবাৰ প্ৰথমবাৰ কাৰণে হৈছে বানপানী, আগত হোৱা নাই এনেকৈ বানপানী। এইবিলাক চাওকচোন বাৰী অৱস্থা, এইবোৰ বাৰী দেখিছেনে বাৰু? ক'ৰ পৰা কেনেকৈ পানী আহিলে, কেনেকৈ কি হ'ল মানে একদম ভাবিব পৰা নাই মানে, সাংঘাতিক বানপানী। এইবিলাক চাই লওক, ধুনীয়া চাই আপোনালোকক দেখুৱাইছোঁ কেমেৰা কৰি। এইটো গঁৰালত এইটো অৱস্থা, এইটো ঘৰৰ ভিতৰত পূৰা পানী সোমাই আছে, আঁঠু পানী। খালি এইটো ঘৰত সোমোৱা নাই, এইটো ঘৰ অলপ ওখ আছিলে কাৰণে। আৰু এইবিলাক চোতালত মানুহ দেখিছেনে বাৰু? চাওক এই বানপানীত পূৰা জপকা লাগি লাগি পৰি আছে মানুহখন। ক'লৈ যাওঁ কি কৰোঁ, ওলাব নোৱাৰি, সোমাব নোৱাৰি। আৰু আগে পিছে দেখি নাই পোৱা বানপানী, আমি প্ৰথম দেখিছোঁ এইবাৰ ইয়াত। সেইটো কাৰণে ভিডিঅ' এটাও বনালোঁ। এইবিলাক চাওক ৰাস্তালৈ আপোনালোকে চাব, এইটো ৰাস্তা দেখিছেনে বাৰু? হাইটো মেইন ৰোড। এইবিলাক চাওক। আৰু আপোনালোকক আৰু এটা দেখুৱাইছোঁ, এইবিলাক চাহ বাগান দেখিছে না? চাহ বাগানত অলপ পানী, আৰু কেনেকৈ বাগানৰ তলৰ পৰা পানী সোঁত বলি আহিছে আপোনালোকক দেখুৱাই আছোঁ। চাওক এইটো চাওক, বাগানৰ তলৰ পৰা কেনেকৈ পানী আহি আছে দেখিছে? সোঁত বলি ধমধমাই বলি আছে মানে। এইবিলাক চাওক বাগানৰ চাহ মাজত এইবিলাক পানী দেখিছে? পূৰা পানী মানে, সাংঘাতিক পানী হৈছে। এইডোখৰ অকণমান পানী নাই হোৱা, এইডোখৰ অলপ বাম আছিলে। নামঘৰটো পানী, এইখন পানী চাওক। এই নামঘৰ, এইটো আমাৰ নামঘৰ হয়, আৰু এই নামঘৰটো ভেটিটো বোৱা নাই, বাকী এইবিলাক চব পানী, এইবিলাক চব পানী। এখন পথাৰ হয়, আৰু পথাৰত ইয়াত মানে একো নাই, ৰোৱা চোৱা মানে চিন থকা নাই। এখন বানপানীত ডুবিলে। এইবিলাক বানপানী। পূৰা পানীকে পানী গৈ আছোঁ তোমালোকৰ ঘৰলৈও বানপানীত। এইবোৰ ৰাস্তা হয়, পদূলি হয়, মানুহৰ ঘৰ। এইটো আলহী আহিছে, বানপানী আলহী। এয়া এইবোৰ দেখিছে নহয়, মানুহ ওলাই আহিছে বানপানীত। বা বৰ ডবল মাছ আহিছে দেই বানপানীত। ৰৌ পোৱালি আহে লোকৰ, আমাৰ ইয়াত দনিকণা পুঠি আহিছে। এইকেইজনী ওলাইছে, সেই ভোৰ নাও আমাৰ ইয়াত নাই যে। পূৰা ধুনীয়া হৈছে ন পানী? চাহ গছৰ তলত পূৰা পানী। হা দেখিছেনে বাৰু? একদম পিয়ালিলৈকে পানী হৈ আছে চব। বঢ়িয়া বানপানী মানে। চব বাৰী বাটত পানী। পাঁচপিনৰ ঠাইটো আপোনালোকক দেখুৱাইছোঁ, অকল আগপিনে নহয়, পাঁচপিনে এইবিলাক পানী দেখিছে নাই? গোটেই পানীয়ে পানী মানে, যেনি চাই তেনিয়ে পানী, একদম সাংঘাতিক পানী। কেনেকুৱা লাগিছে পানীত বানপানীত চাইকেল চলাই? কেনেকুৱা লাগিছে কওকচোন? মজা লাগিছে। হা অঁ, বানপানী মানে জন্ম পাই এবাৰ প্ৰথম পাইছে হয় নাই আপুনি? আপুনি দুই এষাৰ কিবা ক'ব নেকি বানপানীৰ বিষয়ে? বানপানীৰ বিষয়ে কি ক'ম আৰু? বানপানী আহিলে মানুহৰ বহুত অসুবিধা হয়। অসুবিধা হয়। আমি যে ভাল লাগিছে, ইমান ফূৰ্তি লাগিছে, এইবিলাক পানী খেলিবলৈ পাইছোঁ দেখিছে নাই? বাগৰি চাওঁ কেমেৰাত ধৰাচোন, ময়ো অকণমান ওলাই চাওঁ বানপানীত। এই বানপানীত পূৰা সাঁতুৰিবলৈ মন গৈছে, কিন্তু সাঁতুৰিবলৈ মন যোৱা নাই, গম পাইছে নাই? এইবোৰ চাওক একদম কি ধুনীয়া পানী, চাওক সাংঘাতিক বানপানী। কেনেকুৱা হৈছে বানপানী আপোনালোকৰ এইপিনে হৈছে নেকি? কেনেবাকৈ যদি হৈছে কমেণ্ট এটা কৰি জনাব দেই। অৱশ্যে ইয়াত কমেণ্ট নকৰিলেও হ'ব।
ভিডিঅ'হে দিছোঁ আপোনালোকক ঠিকে আছে হ'ব এতিয়া